বলক যাওঁ আজি এখন বিশেষ ঠাইলৈ য'ত যাবলৈ মই বাকী কেইজন সংগীৰ অপেক্ষাত ৰৈ আছোঁ আমাৰ মৰমৰ হাজো পাখা মেলা চকত বাৰিশ কা মৌসম হে তো ঘুমনা ফিৰনা তো বনতা হি হে হে এভৰিৱান এতিয়া আমি গৈ আছোঁ এনচিচিৰ এখন কনফাৰেন্সলৈ লগত মোৰ আছে মধুস্মৃতি বাইদেউ বৰপেটাৰ আৰু ত্ৰিদীপ ছাৰ আছে মৰুৱাৰ প্ৰায় 2 ঘণ্টা মূৰত 10:30 বজাত আহি পালোঁ গুৱাহাটী হাটগাঁও স্থিত নাৰেংগী মিলিটাৰী ষ্টেচনত কনফাৰেন্স আৰম্ভ হ'ব 11 বজাত ডিফেন্সৰ মানুহ যেতিয়া টাইমৰ সম্পূৰ্ণ ভেলিউ মানি চলে আমাৰ এনচিচি বেটেলিয়নৰ কৰ্নেল আৰু মেজৰ ছাৰৰ লগত প্ৰায় 2 ঘণ্টা মিটিঙৰ অন্তত আমি সকলোৱে আমাৰ লাষ্ট ইয়াৰৰ এই চাৰ্টিফিকেট পাছড আউট কেডেটছবোৰৰ চাৰ্টিফিকেটবোৰ লৈ ল'লোঁ আৰু লগতে অফিচিয়েল ক্লিয়াৰেন্সবোৰো লৈ ল'লোঁ উভতি আহোঁতে লখৰাস্থিত ইতিহাস ৰেষ্টুৰেণ্টত সোমালোঁ আটাইয়ে ভেজ আইটেম দুটামানে লৈ ল'লোঁ একচুৱেলি ইতিহাস থিয়েটাৰ গোষ্ঠীৰে এই ৰেষ্টুৰেণ্টখন এতিয়া ঘৰলৈ উভতো ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই